মানে কি আর মানে এবার কাটিম অভ্যাস যদি নাই এবার অভ্যাস কৰিম হেল্ল' গাইজ কেনে আছে আপোনালোক আৰু মোৰ ভিডিঅ'টো চাবৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মই কৰিছোঁ চাওক তো হেল্ল' মই কৰিছোঁ বাদ দিয়ক তো আগে ভিডিঅ'টো আৰম্ভ হ'ল দা ইণ্ট্ৰ' গাইজ মই বৰ্তমান এটা ভয়ংকৰ ৰাস্তাইদি পথক যাই আছোঁ মানে তাতে ধান ৰুইছে অজস্ৰ বম ডাঙৰ এখন পথাৰ বুলি ক'ব পাৰি মেদান বুলি ক'ব পাৰি এয়া আমাৰ হৈছে বাৰীৰ ৰাস্তা চাওক ৰাস্তা চাওক ধামাকা ৰাস্তা গাইজ অহাই দিয়ে আমি যাই আছোঁ আজি অটৰ দিন খেতি কৰিব লাগিল তো গাইজ চাওক না এইটো হৈছে গৰু আৰু ইফালে এনেকৈ ৰাস্তা চাওক গাইজ এই জংঘলে দি পেলাই গৈছে আৰু চেণ্ডেলো পিন্ধি আহিছোঁ কি অৱস্থা হয় গম পোৱা নাই আমি থৈ দিব পাৰিলোঁ ভিডিঅ' বনোৱাৰ নামতে তো গাইজ বাঁহৰ তলে তলে আহি আছোঁ আৰু পথৰ পাই গ'লোঁ চাওক এয়া পথৰ আৰু এতিয়া মই আলিৰ মাজে মাজে যাব লাগিব তো এই অহাই দি খোজকাঢ়ি যাব লাগিব গাইজ চাওক অহাই দি এনেকৈ মই যাওঁ বৰ্তমান তো মই চিন্তা কৰিছোঁ চেণ্ডেল নিব পাৰিম নে নাই এনে অৱস্থা আচ্ছা তো আয়া মাই গড গাইজ ভিডিঅ'টো অলপ লৰবা পাৰে চৰি মানে একদম আলি চক অৱস্থা ও মাই গড তো গাইজ এখানে হৈছে বম ডাঙৰ পথাৰখন গাইজ চাওক এখনৰ মই আগে আগে যাই আছোঁ কিন্তু এতিয়া অজস্ৰ পেক তো লাহে লাহে যাই আছোঁ ইফালে পূৰা তো গাইজ মোৰ পিছফালে চাওক কি মজা একদম মানে কি আৰু মানে ক'ব নোৱাৰি এনেকুৱা এটা ভিউ গাইজ চাওক না কি মজা আৰু মই এতিয়া ফুৰবা আছোঁ মানে ফুৰবা নহয় এতিয়া ভুই ৰুম আমাৰ এটা মাটি আছে আমাৰ বৰমাহাৰ তাহোন ভুই ৰুব মই ৰং আৰু তো চাবা আছোঁ মজা লাগছে গাইজ কি কম ইফালে আধা আধি ৰোৱা হৈ গৈছে আৰু ইফালে ৰোৱা আছে ইফালে ৰুইছে বৰমাহাতে আৰু গাইজ ইফালে চাওক সেইফালে সৰু ট্ৰেক্টৰ মিনি ট্ৰেক্টৰ লাগিছে সিফালে সেই চাওক এই বম ট্ৰেক্টৰখন লাগিছে ইফালে ভুই কইঠা তুলি আছে মুঠতে আৰু কি কম ধামাকা গাইজ মুঠতে আৰু এই বম পথাৰ মোটামুটি আৰু চিধাই একদম দেখা পালে চিধাই ওদালগুৰি চিধাই যদি আমি যাওঁ চিধাই পূৰা চিধাই এই টাৱাৰ চিনি নাপায় গাইজ মই এনে বকি আছোঁ টাৱাৰ কিন্তু আছে গাইজ দুটা টাৱাৰ আছে এটা এয়াৰটেলৰ দুটা এয়াৰটেলৰ তো সেই দুটাক যদি যাওঁ পূৰা ওদালবাৰী সেইখন আৰু ইফালেদি গ'লে আমাৰ যিটো মই ঠেকচাই ৰাস্তা দি যাই সিফালে এইটো ৰাস্তাটো আছে তো সেয়াই আৰু বম মানে কি ক'ম আৰু তো গাইজ আমি বৰ্তমান কইঠা আনবা যাই আছোঁ তাতেলৈকে আৰু সেয়া ভুই ৰুইছে শুন ধুম আৰু দুটা ৰুই এনেই এই ৰুব বেছি নহয় মানে অলপমান আৰু এইটো বৰমা আমাৰ মা আৰু তো চাওক গাইজ গাইজ বৰ্তমান আজি তাৰিখ হৈছে 28 জুন আৰু অসমীয়াৰ হৈছে 13 আহাৰ তো এতিয়া বৰ্তমান সময়টো হৈছে ধান ৰোৱা তো মোৰ পিছফালে এই পূৰা ফুলা ভুচিয়ে মোটামুটি আৰু মোটামুটি ক'ৰবাত তাতে 4 বিঘামান হয়তো খালী আছে বাকী পূৰা একদম পূৰা পিছফালটো পূৰা ভৰ্তি হৈ গৈছে চাওক গাইজ আৰু ইফালেও পূৰা ইফালে এটা হলা আছে ইফালে আমাৰ টিহু নদীটো আছে পূৰা আৰু সিফালে পূৰা এনেকৈ নদী আৰু এই আৰু বম ডাঙৰ ফিল্ড নহয় মেদান নহয় পথাৰ Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow, till I finally prove it. Never listen to the no's, I just wanna keep moving. Keep my head up when I act, head up that's a fact. Never looking back, I'ma keep myself on track. Keep my head up staying strong. তো গাইজ আমি বৰ্তমান কইঠা তুলবাও আছোঁ নিবাও আছোঁ মানে তাতে আছে বাৰু এতিয়া বৰ্তমান আমি তুলো বান্ধি কৰি আছে হোমেন দাই আৰু গাইজ ধানটো ৰুলিয়ে নহ'ব মানে ধানৰ যিটো এটা মাটিৰ গুণ লৈ কোনটো ধান ক'ত হ'ব যেনেকৈ বিভিন্ন ধৰণৰ বস্তু আছে জাগা লৈ হয় ধানটোও বেলেগ ধৰণৰ বস্তু আছে যেনে ৰঞ্জিত আছে বাইচমতি আছে এনেহেন বহুত ধৰণৰ আছে তো এইটো কি ধান আমি হোমেন দা সুধোঁ হোমেন দা এইটো কি ধান হোমেন দা এইটো কি ধান বাহাদুৰ এইটো বাহাদুৰ ধান বুলি হোমেন দা কৈছে তো বাহাদুৰ হয়তো ভাল হ'ব পাৰে বাহাদুৰৰ গুণটো হয়তো ভাল বাহাদুৰটো কি বহুত লাগে নেকি ইয়াতে হয়তো দিনবিলাক ভাল এইটো বোলে গাইছে ৰঞ্জিত মানে ডিফাৰেঞ্চটো বেলেগ বেছি নাই বাৰু যেনে চেনি কল বা মালভোগ কলৰ পাতকেইটা কিবা ডিফাৰেঞ্চ পায় নেকি তো ধানৰ আৰু ডিফাৰেঞ্চটো কি আছে যাওঁ এটা লগ ল'ব তো গাইজ এইটো হৈছে বাহাদুৰ এইটো বাহাদুৰ আৰু নেক্সট এইটো হৈছে ৰঞ্জিত ডিফাৰেঞ্চ একো নাই গাইজ ভাৰতবৰ্ষৰ আমাৰ অসমৰ মানুহে ভাত নাখালে মানে নহয় তো ভাত খাব লাগিলে আমি কি কৰিব লাগিব ধান ৰুবই লাগিব প্ৰথমতে কষ্ট কৰি কিনে আমাৰ খেতিয়কসকলে ধান ৰুৱে
বা এনেকুৱা আৰু বিভিন্ন তাৰে সেই থাকে প্ৰথমতে মাটিটো কোনখিনিত ৰুব কেনেহেন চিলেকশ্যন কৰা ট্ৰেক্টৰ মাৰা চাফা কৰা তাৰপিছত ৰোৱনী তাৰপিছত কইঠা পাৰা কইঠা তোলা বিভিন্ন কাম মুঠতে মানে হিচাপ কৰিলে এখন লিষ্টৰ সেই হৈ যাব তো এনেকুৱা সাৰ দিয়া কিবা কিবি তো সেই হিচাপে আমিতো অসমৰ মানুহে বিশেষকৈ ভাতে খাওঁ 3 সাঁজ নাখালে আমাৰ পেটে নভৰে তো আমি পেট ভৰাবাক লগিন ধান খেতি কৰিবই লাগিব আৰু বিশেষকৈ আমি সকলোৰে আৰু নিজৰ বুলি নহয় আমাৰ ধৰক আমাৰে 1 বিঘা খেতি আছে আমি সেইখিনি গুৰুত্ব দিম চাইডৰ খেতিখিনি গুৰুত্ব নিদিম মানে আমি চবৰে খেতিক গুৰুত্ব দিব লাগিব কাৰণ কিয় যদি আমি গুৰুত্ব নিদিওঁ ধানৰ যেতিয়া মানে পৰিমাণটো কমি যাব তেতিয়া আমাৰে লছ হ'ব মানে দামটো বাঢ়ি যাব না আৰু যেতিয়া ধানৰ মানে অসমত ধামাকা ধান হৈ যাব তেতিয়া আমি আৰু যিমান 3 সাঁজ হয় 4 সাঁজকৈ মাৰি থাকা কি আছিল চিন্তা সেয়া Oh, we gonna play now, ready for the show. I'm about to take down, you already know. Get the fuck out of my face now, yeah, you gotta go. Man, I'm on the chase now, leave me on my own. I got a chance to break now, here I fucking go. Take control of fate now, I control my flow. And I know that I'll be great, how putting on a show. I know that I'ma stay loud, drowning out the noise. The haters always thinking that গাইজ হোমেন এটাক দিয়া হৈছে আমাৰ ভুই তোলা মানে কইঠা তোলাৰ দায়িত্ব তো কইঠাটো কেনেকৈ তোলে আমি দেখাই দিম বাৰু মজাকৈ মানে মই তুলিছিলোঁ অলপমান ছিঙি গৈছি গাইজ জিংকে তুলি নহয় কৈছোঁ এৰে লিষ্ট এখন হৈ যাব যদি ভালকৈ কিবা কিবি নিয়মবিলাক ৰাখিব লাগে এৰে ইনকে মাৰিলি দেখোন দুখ নাপায় নেকি ইনকে মাৰিলি দুখ নাপায় বোলে গাইজ কি ক'ম আৰু strong, always moving on. Feel I don't belong, tell my thoughts to move along. Push myself to be the best, die with no regrets. Live with every breath, see my message start to spread. And I had so many dreams, then you hit your teens. Life ain't really what it seems, try to find out what it means. Always do it on my own, so I gotta get through it. And the only কেনে মজা ভাল লাগিছে না এনেকুৱাকৈ বান্ধে এনেকৈ সুমেৰিল এনেকৈ থাকি গ'ল আৰু এনেকৈ দলি মাৰি দিব পাৰে এনেকৈ একো নহয় thing I know is to love what I'm doing. Never give up, never slow till I finally prove it. Never listen to the no's, I just wanna keep moving. Yeah, I put out all this art, it's my only medicine. Yeah, everything I do, I'm just being genuine. Yeah, I'm sick of being screwed, feel my own adrenaline. Yeah, I do just what I do, and I hope you let me in, yeah. তো গাইজ মই কৃষি কাৰ্যলৈ বিভিন্ন ধৰণৰ ধান বা যিকোনো বিশেষকৈ ধানটো আৰু ভাল লাগে আৰু যিহেতু পেক খৰচ পাব পাৰি তো এই মানে খেতিক লৈ মই বিশেষ এক্সাইটেড ইয়াৰে বস্তুবিলাক জানিব মই ভাল পাওঁ আৰু তো আপোনালোককো অলপ চলপ কিবা কোনোবাই যদি নাজানে জানাই দিওঁ হোমেন দাই আমাৰ অলপ চলপ জানে ইমানো বিশেষজ্ঞ বুলি নকওঁ তো জানে তো হোমেন দাক সোধোঁ যে হোমেন দাই আৰম্ভণিৰ পৰা মানে যেতিয়াৰ পৰা এই ধানৰ ছিজনটো হৈছে তেতিয়াৰ পৰা হোমেন দাই কি কৰলাক তো থৈ লওক আৰু হোমেন দাই কি কৰলাক ক'ব এতিয়া কইঠা দিলোঁ কইঠা পাৰলোঁ আলি দিলোঁ কইঠা নিলোঁ এতিয়া ৰোৱনী ৰুব মই তুলি আছোঁ মই এতিয়া বান্ধি আছোঁ সময়ত লৈ যাম আৰু কাটপাও আছে ভৱিষ্যত কাটিম ধান কাটিব নাজানো যদি এইবাৰ কাটিম অভ্যাস যদিও নাই এইবাৰ অভ্যাস কৰিম চব অভ্যাস কৰিম আৰু জীৱনটোত থাকে মানে অভ্যাস শেষ নহয় মানে গাইজ কষ্ট বহুত আৰু মানে কি ক'ম ধামাকা আৰু এয়া তো গাইজ মই মোৰ ইউটিউব চেনেলটোত বিশেষকৈ কমেডি মানে অলপ কমেডি ভ্লগ দিব চেষ্টা কৰোঁ কিন্তু আজি ভ্লগটো কমেডি নাই আজি ভ্লগটো অলপমান খেতি যিহেতু বৰ্তমান খেতিৰ আৰম্ভণি হৈছে তো এনেকৈ দিলোঁ আৰু আপোনালোকৰ মানে কি বেলেগ ভাল নালাগিব মোৰ কথা চথা ভাল নালাগিলেও ভিউটো মজা লাগছে গাইজ আপোনালোকেও জানে তো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিঅ'ত লগ পাম তো ভাল লাগছে যদি লাইক শ্বেয়াৰটো কৰিব গাইজ মানে ভিউ নাহিলে কিবা ইণ্টাৰনেশ্যনেলকৈ ভিডিঅ' মানে তো আৰু কমেণ্ট কৰিব যদি কিবা কওঁতে বলিছি বা যদি কিবা কওঁতে ভাল লাগছি কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব যদি কোনোবা নতুন মেম্বাৰ আছে ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅ'ত লগ পাম বাই